Good morning everyone. Welcome to my channel. আৰু এয়া ৰাতিপুৱাৰ সময় চাকি বন্তি দিলোঁ। মই ৰাতিপুৱা উঠি গা পা ধুলোঁ, ধুই এনেকৈ চাকি বন্তি দি বাকী দিনটোৰ কামখিনি আৰম্ভ কৰোঁ। আৰু একচুৱেলি ব্লগ বনাম বুলি ইউটিউব চেনেল খুলিলোঁ, কিন্তু কিমান দূৰ পাৰিছোঁ নোৱাৰিছোঁ নাজানো। বেছিভাগ মোৰ চেনেলত ৰেচিপিয়ে দিম, যিহেতু মই বনাই ভাল পাওঁ। আৰু এয়া ৰাতিপুৱা গাখীৰ গৰম কৰি আছোঁ, আৰু আজি চাহৰ লগত চুজি বনাম, চুজিৰ হালোৱা। আৰু তাৰ কাৰণে মই কাজু, কিচমিচ আৰু এয়া চুজি এবাটি লৈছোঁ। আৰু চুজিটো মই ৰুচি ব্ৰেণ্ডৰ চুজিটো ইউজ কৰোঁ। এইটো দানেদাৰ হয়, ভাল লাগে খাই, যিহেতু চুজিটো অকণমান মোটা। খাই চাবচোন। এয়া মই পেনত ৰিফাইন অইল আৰু এচামুচ ঘি দিছোঁ। তাতে মই এয়া এবাটি চুজি দিলোঁ। চুজিখিনি ভালকৈ ভাজিব লাগিব, মানে চুজিৰ কেঁচা গোন্ধটো যাব লাগিব। চুজি যিমান ভাজে, যিমান সময় ভাজিব পাৰে, সিমান টেষ্ট হয়। আৰু চুজি ভাজি থাকোঁতেই মই ইয়াতে 3টামান ইলাইচি এনেকৈ কাটি কিনে দিলোঁ, আৰু কিচমিচ দিছোঁ, আৰু অকণমান কাজু মই সৰু সৰুকৈ পিচ কৰি দিছোঁ। আমাৰ ইহঁত দুজনীয়ে কাজু কিচমিচ দিলে বেয়া পায়, হ'লেও দিছোঁ। আৰু সিহঁতে কাজু কিচমিচ খাই বৰ বেয়া পায়। আৰু চুজি এবাটি লৈছোঁ, আৰু আপোনাৰ সেই বাটিৰে আধা বাটিতকৈ অকণমান কম চেনি দিছোঁ। আৰু ইফালে চাহৰ পানী উঠালোঁ, আৰু চুজিখিনি মই প্ৰায় ভাজিয়ে আছোঁ। আৰু আপোনাৰ চুজিখিনি ভালকৈ ভাজা হোৱাৰ পিছত মই পানী দিছোঁ। পানীটো অলপ কমাই দিব, পানী কমাই দিলে চুজিখিনি জৰজৰীয়া হয়। আৰু এনেকৈ পানী দি গেছটো একদম চিমত থৈ ঢাকোন মাৰি দিব লাগে, তেতিয়া চুজিখিনি বৰ ধুনীয়া হয় আৰু ফুলি উঠে। আৰু এয়া ইহঁত দুজনীয়ে ৰাতিপুৱা উঠি এনেকৈ ফুলত পানী দিয়ে সদায়। ইহঁত দুজনীৰ সেইটো ডিউটি, ফুলত পানী দিয়া। এয়া দুজনীয়ে মিলি এনেকৈ ফুলত পানী দি আছে। যিহেতু এতিয়া স্কুল নাই, তো এইখিনি কৰে আৰু ইহঁত দুজনীয়ে মিলি। আৰু মোৰো অলপ সুবিধা হয়, যিহেতু দুজনীয়ে ডাঙৰ হৈছে। এতিয়া চাহ হ'ল মোৰ। আৰু ইফালে চাবচোন, মই যে চুজিখিনি ঢাকোন মাৰি থৈছিলোঁ, এয়া চাওক ইমান ধুনীয়া হৈছে চুজিখিনি, আৰু একদম জৰজৰীয়া হৈছে। এয়া চাওক, মই লাৰি দেখুৱাইছোঁ। এনেকৈ চুজি বনালে বৰ ধুনীয়া হয়। চুজি খাই বেয়া পোৱা মানুহেও ভাল পাব, মানে এবাৰ বনাই চাব, গম পাব। আৰু চাহ চুজি এনেকৈ খালোঁ। খাই মই দুপৰীয়া আকৌ ভাতৰ কাৰণে যোগাৰ কৰিব হয়ে নহয়। ইফালে মই কালি যে মাছৰ মূৰ আনিছিলোঁ, সেয়া মই এনেকৈ বনাম। এয়া পিঁয়াজ দিলোঁ, তেজপাত দিলোঁ তেলত, আৰু এয়া মই আদা, নহৰু, লং, ইলাইচি আৰু ডালচেনি এনেকৈ মই এয়া পিচি লৈছিলোঁ। 2টা জলকীয়াও দিছোঁ লগত। এয়া মছলাখিনি ভালকৈ পিঁয়াজৰ লগত ভাজিব লাগিব। মাংস বনোৱা দৰে বনালে টেষ্টটো অলপ ভাল হয় মাছৰ মূৰৰ। আৰু এয়া এইখিনি ভাজি থাকোঁতেই মছলাখিনি ভাজি থাকোঁতেই মই এটা বাটিত হালধি 2 চামুচ হালধি, তাৰপিছত আপোনাৰ জিৰা 2 চামুচ, আৰু অকণমান কালাৰৰ কাৰণে কাশ্মীৰী ৰেড চিলিটো দিছোঁ। জ্বলা নহয়, জাষ্ট কালাৰ হ'ব। আৰু কাশ্মীৰী ৰেড চিলিখিনি দি মই অকণমান পানী দি এইখিনি গুলি ল'ম। মই এনেকৈ পানী দি গুলি লৈছোঁ এইটো কাৰণে, যাতে শুকান মছলা পাউডাৰখিনি তেলত পুৰি নাযায়। আৰু এনেকৈ এয়া মছলাখিনি মোৰ ভাজি আছোঁ, আৰু এয়া পেষ্টখিনি ইয়াতে দি দিলোঁ। দি মই এনেকৈ অলপ সময় মই ঢাকোন মাৰি থ'ম। ঢাকোন দি থ'লে মছলাখিনি ভালকৈ সিজিব। কম জুইত থৈছোঁ। এয়া মোৰ মছলা প্ৰায় হৈছেই। এতিয়া মই ইয়াতে 2টা মিডিয়াম চাইজৰ বিলাহী কাটি দিম, আৰু নিমখো দিছোঁ সোৱাদ অনুসাৰে। এতিয়া মই ইয়াতে বিলাহী এনেকৈ 2টা মিডিয়াম চাইজৰ সৰু সৰুকৈ কাটি দিছোঁ। আৰু বিলাহীখিনি দি উঠিও মই 2 মিনিটমান ঢাকোন মাৰি দিম, যাতে বিলাহীখিনি ভালকৈ গলি যায়। এয়া দেখিছেনে, মোৰ বিলাহী গলি গৈছেই প্ৰায়। এতিয়া মই ইয়াতে মাছৰ মূৰ কেইপিচমান লৈছোঁ, আৰু মাছৰ মূৰ কিন্তু মই ভাজি দিয়া নাই, মই কেঁচাকৈ দিম। এয়া মাছৰ মূৰখিনি ইয়াতে দি মই অলপ সময় লাৰি আকৌ 2 মিনিটমানৰ কাৰণে এইটো
ঢাকোন মাৰি দিম। আৰু মাছৰ মূৰটো যিহেতু মই কেঁচাকৈ লৈছোঁ, বহুত সময় লাগিব বাৰু এইটো হওঁতে, যিহেতু ভাজি লোৱা নাই। এতিয়া মই ইয়াতে আলু, ডাঙৰ 2টা চাইজৰ আলু এনেকৈ কাটি দি দিছোঁ। দি মই আকৌ অলপ সময় লাৰি মই আকৌ 2 মিনিটমানৰ কাৰণে ঢাকোনটো মাৰি থ'ম। বেছি লৰাই থাকিব নালাগে, কাৰণ মাছৰ যিহেতু মই কেঁচাকৈ দিছোঁ ভাঙি যাব পাৰে। আৰু এতিয়া মই আকৌ 2 মিনিটমানৰ কাৰণে এয়া ঢাকোন মাৰি দিলোঁ। আৰু এয়া এতিয়া মোৰ এইখিনি 2 মিনিট হৈ গ'ল। আৰু এতিয়া মই ইয়াতে গৰম পানী দিম। গৰম পানী মই একেবাৰে বহুত গৰম কৰা নাই, জাষ্ট অকণমান গৰম কৰি এয়া পানী কিন্তু সৰহকৈ দিব লাগিব, কাৰণ এইখিনি পানীতে আলু আৰু এই মাছৰ মূৰ এয়া সিজি যাব লাগিব। জোলখিনি প্ৰায় শুকাই যাব। আৰু এয়া মই আধা ঘণ্টাৰ কাৰণে আৰু মই এয়া নালাৰো আৰু ঢাকোনটো মই নুখুলোঁ, এনেকৈ হৈ থাকিব দিম। এয়া মোৰ হৈ আছে, দেখিছেনে? মাছ উতলি আছে। আৰু ইফালে মই চালাডৰ যোগাৰ কৰিছিলোঁ আৰু বেঙেনা কেইপিচমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া মোৰ মাছ প্ৰায় আধা ঘণ্টা হ'ল। এয়া মই চাইছোঁ, মাছখিনি জোলখিনি যথেষ্ট কমি গৈছে আৰু আলু আৰু মাছ সিজি গৈছে। আৰু এতিয়া মই ইয়াতে ধনিয়া দিম। ধনিয়া দি উঠি ইয়াতে মই অকণমান জালুকৰ গুড়ি দিম। জালুকৰ গুড়ি দিলে টেষ্টটো বহুত ধুনীয়া হয়। এয়া মই জালুকৰ গুড়ি দিছোঁ অকণমান। দি মোৰ মাছৰ মূৰ আৰু আলু পূৰা সিজি গৈছে আৰু জোলখিনিও দেখিছেনে যথেষ্ট ডাঠ হৈ গৈছে। এনেকৈ খাই চাবচোন, বৰ ভাল লাগে। এতিয়া দুপৰীয়া ভাত খোৱাৰ সময়। এয়া মই এওঁৰ কাৰণে থালিখন সজাই আছিলোঁ, ভাবিলোঁ এইখিনিও ভিডিঅ' কৰি লওঁ। এয়া চালাড দিছোঁ আৰু বেঙেনা ফ্ৰাই দিছোঁ আৰু মই যে মাছৰ মূৰৰ তৰকাৰী বনাইছিলোঁ সেয়া দিছোঁ। আৰু এনেকৈ দুপৰীয়া সাজ আমি 4টাই একেলগে বহি খাম এয়া ভাত। এতিয়া তেওঁক ভাত খাবলৈ মাতিছোঁ। এয়া নেমু এপিচো দিছোঁ আৰু আমি 4টাই একেলগে দুপৰীয়া ভাত সাজ খাম এনেকৈ। এয়া ভাত খাই অলপ সময় ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ উঠি আমাৰ ঘৰৰ একেবাৰে লগত বিশাল মেগামাৰ্ট অপেনিং হৈছে। বেছিদিন হোৱা নাই, এমাহমান হৈছে। আমি 2জনী তাতে গ'লোঁ। কিছুমান বাচন মোক লগা আছিল আৰু তাইও কিবাকিবি চাই আছে, লৈ আছে। আমি 2জনীয়ে গৈছিলোঁ। আৰু এয়া চবে ভাল পোৱা সৰু পোৱালীৰ ছেকশ্যন। ভাগ্য ভাল মই সৰুজনীক লৈ অহা নাছিলোঁ, নহ'লে তাই মোৰ আজি পকেট খালী কৰিলে হয়। এয়া আমি 2জনী এনেকৈ বিশাল মাৰ্কেটত অকণমান মোৰ বাচন বৰ্তন কিবাকিবি ল'লোঁ। লৈ কিনে আমি ঘৰত আহিলোঁ। আজিৰ ব্লগটো এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং। ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। থেংক ইউ। বাই বাই।